वक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। কি কাম কৰিছা এইবিলাক ভালকে কাম কৰিবা দেই এটা সাফা কৰিবা সব ধুনীয়াকে এটা কমলে কাম কেইটা কৰোঁ হে সোনকালে সাফা কৰা গোটেইখিনি কাম একটু ফটাফট কৰা Saya aku yang tidak kontrol. Mana aku juga udah kamar panai bela iso. Ebuno mulogan nasoliba কিন্তু দেই আৰু এই কিতাপখন ক'ত পালি নহয় বাইদেউ কি নহয় মানে বাইদেউ কৰিব লাগিছে মুখে মুখে উত্তৰ দিব লাগিছে নহয় মানে মোৰ স্কুল যাব মন আছে তহঁতৰ নিচিনা মানুহে স্কুল নগৈ ভাল না 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 তহঁতৰ নিচিনা মানুহে স্কুল নগৈ ভাল na 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 তহঁতৰ নিচিনা মানুহে স্কুল নগৈ
ভণ্টি মই ভণ্টি এক কিলো হ'ল याद केलं हा किंवा की कशा मग नाही কি হ'ল কোৱা বিপদ হৈছে কেলে কি কি কৈ আনিছিলে তোৰ ঘৰত কি কৈছিলে ঘৰত পঢ়াম বুলি ক'লে আনি পেলাই স্কুল যোৱা নাই স্কুল তুমি যাম বুলি কোৱা নাই তেতিয়া ক'লে কি কয় মাৰে খোৱা বোৱা ভালকৈ দিয়ে খোৱা বোৱা ভালকৈ নিদিয়ে ন হেল্ল' ছাৰ হয় মই অৰ্ণৱ ফেন ক্লাবৰ জুবিন ফেন ক্লাবৰ অৰ্ণৱ ছাৰ এই মই কথা এটাৰ কাৰণে মানে ফোন কৰিব লগা হ'ল এই মই ছোৱালী এজনী পাইছিলোঁ মানে আমাৰ ঘৰৰ ওচৰৰে ছোৱালীজনীক মই সোধাত ক'লে তাইক মই ক'ব নোৱাৰোঁ মানুহ এবাৰ ঘৰত কিবা কাম কৰিব দিম বুলি পঢ়াম বুলি আনিছিলে পঢ়াম বুলি কৈছিলে পঢ়াম বুলি অনাৰ পিছত ক'লে কি হেৰি তোমাক ঘৰত পঢ়াম বুলি কৈ স্কুল যাব নিদিয়ে স্কুল যাব নিদিয়ে খোৱা বোৱাটো বহুত দূৰৰ কথা খোৱা বোৱা ভালকৈ নিদিয়ে এবেলা নিদিয়ে সেই তেনেকুৱা বহুত কামবিলাক কৰি থাকে একদম বহুত বেয়া ব্যৱহাৰ কৰে মই আপোনাক কেইখনমান ফটো কৰি আছোঁ ছোৱালীজনীক মাৰিছে মানে দেখিলে বেয়া বহুত অত্যাচাৰ কৰে মই আপোনাক এইটো নাম্বাৰতে হোৱাটছআপ এইটো নাম্বাৰতে আছে হয় মই আপোনাক ইয়াতে পঠিয়াই দিম ন ঠিক আছে মই পঠিয়াই দিছোঁ দেই এতিয়া ছোৱালীজনীক মই আপোনাৰ ওচৰলৈ লৈ যাম নেকি আপোনাৰ ওচৰলৈ যাম ঠিক আছে ছাৰ মই লৈ যাম আপোনাৰ ওচৰলৈ তোমাৰ হাতত ইয়াত মাৰিছে ন এইবিলাক আৰু এইবিলাকতো মাৰা ন হা মোৰ লগত ল'ৰাটো কাম নাই মানে দেই কি যে কৰে হেল্ল' মই ঘৰতে আছোঁ আহা তুমি আহা ছাৰ হয় ছাৰ মে আই কামিং ছাৰ Yes, aha. বহা ছাৰ বহা ছোৱালীজনী নাহিলে যে ছাৰ আহিছে ভয় কৰিছে আহা আকৌ তিনা চোৱা তোমালোকে এতিয়া মোৰ ঘৰলৈ আহিছা হয় মই এতিয়া অন ডিউটিত নাই এতিয়া থানাত মই এতিয়া গোটেই কথাখিনি পাতিব লাগিব ইয়াতে পাতিব নোৱাৰিম এতিয়া কোৱাচোন অলপ নহয় ছাৰ মোৰ থানালৈ যাবলৈ অন্য প্ৰব্লেম নাই মানে মোৰ প্ৰব্লেমটো কি হয় ছোৱালীজনীয়ে ভয় খাব বুলি মই মানে অলপ বেয়া পালোঁ থানাৰ পৰিৱেশটো অলপ বেলেগ ন সেইকাৰণে মানে মই থানালৈ নি আপোনাক এনেকৈ প্ৰাইভেটলি অলপ লগ কৰিছোঁ মানে পাৰ্চনেলি এতিয়া মানে তাৰ কথাখিনি ক'বলৈ গ'লে কি হয় এই তাইৰ নামটো কি এই নামটো টিনা তাইৰ ঘৰ ক'ত এই ঘৰ মৰাণত তাই কোৱা জলদি কোৱা কি মানে ছাৰ এই কথাটো ক'বলৈ গ'লে এই ঘৰৰ পৰা আনিছিলে
পঢ়াম বুলি মানে কাম বন কৰিব লগত মানে পঢ়াটো লগত নিদিব দুইটা কামত সহায় কৰিব বুলি আনিছিলে কিন্তু ঘৰত আনি তাইক কি কৰিছে পঢ়াটোতো বহুত দূৰৰ কথা এই মুখত যদি পঢ়া শব্দটোও যদি শুনে তেতিয়াও মাৰে খুব মাৰে খোৱা বোৱাটো নিদিয়ে ন খোৱা বোৱা নিদিয়ে খোৱা বোৱাও নিদিয়ে এবেলা দিলে এবেলা নিদিয়ে তেনেকুৱা ধৰণৰ কাম এই স্কুল যাওঁ বুলি ক'লে মাৰে হাতত চক ইখনত দেখাই দিয়ে ফটো পাইছিলে মই আপোনালৈ ফটো পঠিয়াইছিল ন মই সেয়া শিশু শ্ৰমিক তেওঁলোকে গম পোৱা নাই আইনমতে কিমান দণ্ডনীয় কাম এইটো তাই বয়সটো কিমান হ'ব এই বয়স 10-11 ভিতৰত হ'ব তুমি এক বাটত পাইছিলা ন ছাৰ মই জুবিন ফেন ক্লাবৰ কামত গৈছিলোঁ নাই মিটিং আছিলে আমাৰ আহোঁতে ৰাস্তাত এনেকৈ শুই আছে পদূলি এটা তেতিয়া মই পালোঁ আপোনাক লগালগ মই ফোন কৰিছোঁ আপোনালৈ যে ফোন কৰিলোঁ লগালগ তাৰপিছত আকৌ লৈ আহিছোঁ মই পানী খুৱাইছোঁ কিবা এটা খোৱালোঁ লগালগ লৈ আহিলোঁ তুমি যে কাম কৰিছিলা তাৰ মানুহ ঘৰৰ নামটো কি মানুহজনৰ নামটো নাজানো কিন্তু বহুত ডাঙৰ মানুহ কিবা ডক্টৰ কৰে নেকি তুমিতো নামটো নকলে উলিয়াব দিগদাৰ হ'ব তুমিতো ঘৰটো চিনি পোৱা পাওঁ ঠিক আছে ঘৰতে যাম কিন্তু মানুহ ইমান জন্তু হ'ব নালাগে কিন্তু দেই ব'লা তাহাঁতৰ ঘৰত যাম বলক ছাৰ আহক আজিৰ শিশু ভৱিষ্যতৰ দেশৰ নাগৰিক এপাহ কুমলীয়া ফুলক মৰহি যাবলৈ নিদিব ফুলপাহ ফুলিবলৈ দিয়ক আহক আমি সকলোৱে মিলি শিশু শ্ৰমিক বন্ধ কৰোঁ